হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি পোষ্ট অফিচ গাইড পাৰ্ট 1ৰ ছেকেণ্ড টপিকটো অৰ্থাৎ টাইপছ অফ পোষ্ট অফিচ সম্পৰ্কে আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পোষ্ট অফিচ গাইড পাৰ্টখনৰ 2 নম্বৰ ক্লজত পোষ্ট অফিচৰ ক্লাছ সম্পৰ্কে আলোচনা কৰা হৈছে। প্ৰকৃতাৰ্থত পোষ্ট অফিচৰ প্ৰকাৰ 3টা, সেয়া হৈছে হেড পোষ্ট অফিচ, ছাব পোষ্ট অফিচ আৰু ব্ৰাঞ্চ পোষ্ট অফিচ। গতিকে এই তিনিওটা প্ৰকাৰ সম্পৰ্কে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম হেড পোষ্ট অফিচৰ বিষয়ে। হেড পোষ্ট অফিচটো হৈছে এটা মেইন অফিচ অৰ্থাৎ প্ৰধান ডাকঘৰ, আৰু ই একাউণ্ট অফিচ হয় প্ৰতিটো ডাকঘৰৰ, অৰ্থাৎ ছাব অফিচ, ব্ৰাঞ্চ অফিচ এই সকলোবিলাকৰ একাউণ্ট অফিচ হ'ল হেড পোষ্ট অফিচ। হেড পোষ্ট অফিচত এজন ইনচাৰ্জ থাকে, তেওঁক হেড পোষ্টমাষ্টাৰ বুলি জনা যায়। ঠিক আছে, তাৰপিছতে আমি জানিব লাগিব হেড পোষ্ট অফিচৰনো কাম কি। হেড পোষ্ট অফিচে বিভিন্ন ধৰণৰ কাম কৰে। জনসাধাৰণৰ কল্যাণৰ অৰ্থে হেড পোষ্ট অফিচটোৱে চিঠিৰ লগত জড়িত কামবিলাক কৰে, পাৰ্চেলৰ লগত জড়িত কামবিলাক কৰে। ইয়াৰ বাহিৰেও বেংকিং ছেক্টৰ, ইঞ্চুৰেঞ্চ ছেক্টৰ এই দুয়োটাৰ লগত জড়িত কামবিলাকো কৰে। তাৰ বাহিৰেও তোমাৰ ফিলেটেলি, মানি ৰেমিটেঞ্চ আৰু কিছুমান ৰিটেইল ছাৰ্ভিচ লাইক পাছপৰ্টৰ লগত জড়িত কিছুমান কাম কৰে, আকৌ আধাৰৰ লগত জড়িত, সেই সকলোবিলাক কাম হেড পোষ্ট অফিচৰ আণ্ডাৰত হৈ থাকে। এতিয়া ৰিচেণ্টলি PMV যিবিলাক পাৰ্চেল আছে সেইবিলাকো হেড পোষ্ট অফিচৰ জৰিয়তে মানুহে পাই আছে। গতিকে হেড অফিচৰ কামৰ পৰিসৰটো অতি বহল। ইয়াৰ পিছতে আমি এটা কনচেপ্টৰ বিষয়ে জানিব লাগিব, সেইটো হ'ল GPO অৰ্থাৎ জেনেৰেল পোষ্ট অফিচ। সেইটোনো কি হয় সেই সম্পৰ্কে এতিয়া মই ক'ম। GPOটো হৈছে এটা প্ৰিন্সিপাল হেড পোষ্ট অফিচ যিটো ছিটুৱেটেড হয় চাৰ্কল হেডকোৱাৰ্টাৰ্ছত, অৰ্থাৎ চাৰ্কল হেডকোৱাৰ্টাৰ্ছত থকা প্ৰিন্সিপাল হেড পোষ্ট অফিচটোৱে হৈছে জেনেৰেল পোষ্ট অফিচ, আৰু তাক হেড কৰে CPM অৰ্থাৎ চিফ পোষ্টমাষ্টাৰে বা ডাইৰেক্টৰে। তো হেড পোষ্ট অফিচ সম্পৰ্কে এইখিনি কথা জানিলে আমাৰ হৈ যাব। তাৰপিছতে আমি মুভ কৰিম ছাব অফিচৰ মাজলৈ। ছাব অফিচটো কি? হেড অফিচৰ তলতে যিটো অফিচ থাকে সেইটোৱে ছাব অফিচ। সাধাৰণতে ধৰা হেড অফিচৰ ওচৰৰ যিবিলাক এলেকা, টাউন এলেকা, তো তাতে এই ছাব অফিচবিলাক থাকে। তো তাৰ ইনচাৰ্জজন হ'ল ছাব পোষ্টমাষ্টাৰ। ছাব অফিচে হেড অফিচৰ নিচিনাকৈ সকলো ধৰণৰ কাম কৰিব পাৰে, অৰ্থাৎ মানিটাৰী ট্ৰেনজেকশ্যনৰ লগতে চিঠি পত্ৰ, পাৰ্চেল এই সকলোবিলাক কাম ছাব পোষ্ট অফিচে কৰিব পাৰে। আৰু যিবিলাক ছাব অফিচ টাউনত অৱস্থিত তাকে টাউন ছাব অফিচ বুলি জনা যায়। হ'ল ছাব অফিচ সম্পৰ্কে এইখিনি জানিলেই হ'ব। আৰু দুটামান কথা জানিব লাগিব, সেয়া মই ইয়াৰ পিছৰটো শ্লাইডত এড কৰি দিম বাৰু। এতিয়া আহিছোঁ আমি ব্ৰাঞ্চ অফিচ সম্পৰ্কে। তো ব্ৰাঞ্চ অফিচনো কি? গাঁৱলীয়া যিবিলাক এলেকা, সেই গাঁৱলীয়া এলেকাবিলাকত কিছুমান পোষ্ট অফিচ আছে। তো সেই গাঁৱত থকা পোষ্ট অফিচখিনিকে আমি ব্ৰাঞ্চ পোষ্ট অফিচ বুলি জানো। এই ব্ৰাঞ্চ পোষ্ট অফিচৰ ইনচাৰ্জ হৈছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, আৰু তেওঁক সহায় কৰে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰে। এইখিনিতে আৰু এটা কথা জানিব লাগিব যে হেড অফিচ আৰু ছাব অফিচৰ যিসকল ষ্টাফ থাকে তেওঁলোক ডিপাৰ্টমেণ্টেল ষ্টাফ হয়, কিন্তু ব্ৰাঞ্চ পোষ্ট অফিচৰ ষ্টাফজন ডিপাৰ্টমেণ্টেল নহয়, তেওঁক এক্সট্ৰা ডিপাৰ্টমেণ্টেল বুলি কোৱা হয়। আৰু হেড অফিচ আৰু ছাব অফিচত থকা যিসকল GDS তেওঁলোকক ডাক সেৱক বুলি জনা যায়। এইটো কেতিয়াবা কুৱেশ্যনছত আহিব পাৰে, গতিকে আপোনালোকক জনাই থ'লোঁ। ইয়াৰ পিছতে আমি ছাব অফিচ আৰু ব্ৰাঞ্চ অফিচৰ কেইটামান ক্ৰাইটেৰিয়া বা কেইটামান ক্লাছৰ বিষয়ে আলোচনা কৰিম। টাইম স্কেল ছাব পোষ্ট অফিচবিলাক হৈছে LSG অৰ্থাৎ লোৱাৰ ছিলেকশ্যন গ্ৰেড ছাব অফিচ, তাৰপিছত আছিল HSG অৰ্থাৎ হায়াৰ ছিলেকশ্যন গ্ৰেড ছাব অফিচ, আৰু মুখ্য ডাকঘৰ। এইকেইটা হ'ল টাইম স্কেল ছাব পোষ্ট অফিচ। আৰু তাৰপিছতে আহে ছিলেকশ্যন গ্ৰেড ছাব পোষ্ট অফিচ। সেইবিলাককো আমি ভাগ কৰিব পাৰোঁ যেনে ছিংগল, ডাবল আৰু ট্ৰিপল হেণ্ডেড হিচাপে। তাৰপিছতে আকৌ এই ছাব পোষ্ট অফিচবিলাকক আমি ক্লাছিফাই কৰিব পাৰোঁ ডেলিভাৰী আৰু নন ডেলিভাৰী অফিচ হিচাপে। তো ডেলিভাৰী অফিচত কিছুমান নিৰ্দিষ্ট পোষ্টমেন থাকে যিসকলে চিঠিৰ আৰু পাৰ্চেলবিলাকৰ আদান প্ৰদান কৰে, কিন্তু নন ডেলিভাৰী অফিচবিলাকত তেনেকুৱা পোষ্টমেন নাথাকে, খালি তাত পোষ্টেল এছিষ্টেণ্ট বা MTSৰ লোকসকলে থাকে, আৰু তাত অনলি কাউণ্টাৰৰ লগত জড়িত কামসমূহে হয়। এতিয়া আহিছোঁ আমি ব্ৰাঞ্চ পোষ্ট অফিচৰ মাজলৈ। তো ইয়াতে ব্ৰাঞ্চ পোষ্ট অফিচৰ ৱৰ্কিং আৱাৰ্ছ সম্পৰ্কে কোৱা হৈছে। এটা ব্ৰাঞ্চ পোষ্ট অফিচৰ মেক্সিমাম ৱৰ্কিং আৱাৰ হ'ল 5 আৱাৰ্ছ আৰু মিনিমামটো হ'ল 4 আৱাৰ্ছ। আৰু সিহঁতে সকলো ধৰণৰ কাম কৰিব নোৱাৰে,
আৰু সিহঁতৰ একাউণ্ট অফিচ হ'ল হেড অফিচ নতুবা সাব অফিচ সিহঁতে কৰিব পৰা কামখিনি এনেকুৱা ধৰণৰ হয় যে ডেলিভাৰী আৰু ডিস্পেচৰ কামটো কৰিব পাৰিব বুকিং এণ্ড পাৰ্চেল একচেপ্টিং SB ডিপজিট উইথড্ৰল মানি অৰ্ডাৰ ইছ্যু পে'মেণ্ট এইবিলাক কাম কৰিব পাৰিব কিন্তু কিছুমানত সিহঁতৰ সীমাবদ্ধতা থাকে যিবিলাক অনলি হেড অফিচ আৰু সাব অফিচতহে পাৰে কিন্তু ব্ৰাঞ্চ অফিচত নোৱাৰে তো এই ৱৰ্কিং আৱাৰ্ছকেইটা আহি থাকে কুৱেশ্যনত তো মনত ৰাখিবা যে মিনিমাম ৱৰ্কিং আৱাৰ্ছ হৈছে 4 ঘণ্টা আৰু মেক্সিমামটো হ'ল 5 ঘণ্টা হ'ব এতিয়া আমি তিনিওটা পোষ্ট অফিচকে কম্পেয়াৰ কৰিম তো ইয়াতে ফিচাৰ্ছসমূহ দিয়া হৈছে কাক ৰিপৰ্ট কৰে কোন ইনচাৰ্জ হয় আৰু ট্ৰেনজেকশ্যনৰ বস্তুখিনি লগতে লোকেশ্যনবিলাকৰ বিষয়ে ইয়াতে দিছোঁ এতিয়া হেড অফিচে ৰিপৰ্ট কৰে পোষ্টেল একাউণ্ট অফিচ যিটো হেড অফিচতে থাকে ঠিক একেদৰে সাব অফিচে ৰিপৰ্ট কৰে হেড অফিচক আৰু ব্ৰাঞ্চ অফিচে ৰিপৰ্ট কৰে হেড অফিচ নহ'লে সাব অফিচক হেড অফিচৰ ইনচাৰ্জ হৈছে পোষ্টমাষ্টাৰ বা ছিনিয়ৰ পোষ্টমাষ্টাৰ নহ'লে চিফ পোষ্টমাষ্টাৰ আৰু সাব অফিচৰ ইনচাৰ্জ হৈছে সাব পোষ্টমাষ্টাৰ আৰু ব্ৰাঞ্চ অফিচৰ ইনচাৰ্জ হ'ব ব্ৰাঞ্চ পোষ্টমাষ্টাৰ যিজন এজন GDS হ'ব আৰু তেওঁলোক এক্সট্ৰা ডিপাৰ্টমেণ্টেল হয় তাৰপিছতে আহিছোঁ হেড অফিচৰ ট্ৰেনজেকশ্যনৰ যিখিনি বস্তু সেইখিনিৰ ওপৰত ক'ম এতিয়া হেড অফিচত যিকোনো বস্তুৰ ট্ৰেনজেকশ্যন হ'ব পাৰে অল কাইণ্ডছ আৰু সাব অফিচতো ঠিক একেদৰে সকলো ধৰণৰ ট্ৰেনজেকশ্যনেই হয় চিঠি পত্ৰৰ পৰা ধৰি পাৰ্চেল মানি ফিলেটেলি এইবিলাক সকলো প্ৰকাৰৰ পোষ্টেজ হয় এই সকলোবিলাকৰ ট্ৰেনজেকশ্যন হয় আৰু কিন্তু ব্ৰাঞ্চ অফিচত এইবিলাক সকলোবিলাক নহয় সিহঁতৰ কিছুমান লিমিটেড বস্তুহে ট্ৰেনজেকশ্যন হয় হেড অফিচৰ লোকেশ্যনটো কিছুমান ইম্পৰ্টেণ্ট চিটিজত থাকে বা হেডকোৱাৰ্টাৰ্ছ তাত থাকে আৰু সাব অফিচৰ লোকেশ্যনবিলাক আৰবান আৰু ৰুৰেল দুয়োটাতে হ'ব পাৰে অৰ্থাৎ চহৰতো হ'ব পাৰে নহ'লে কিছুমান ৰুৰেল এলেকা অৰ্থাৎ গাঁৱলীয়া জেগাতো হ'ব পাৰে আৰু ব্ৰাঞ্চ অফিচবিলাক সাধাৰণতে ৰুৰেলতে থাকে অৰ্থাৎ গাঁৱত ইহঁতৰ লোকেশ্যনটো হয় ঠিক আছে এতিয়া আমি জানিম পোষ্ট অফিচ গাইড পাৰ্ট 1ৰ ক্লজ নাম্বাৰ 3ত থকা নাইট পোষ্ট অফিচৰ বিষয়ে আপোনালোকৰ মনত হয়তো উদয় হৈছে যে এই নাইট পোষ্ট অফিচবিলাক ৰাতিও খোলা থাকে নেকি বা হলিডেৰ দিনাখনো খোলা থাকে নেকি এই সকলোবিলাক বস্তুৰ বিষয়ে আমি এই ভিডিঅ'টোত জানিম কিন্তু এইখিনিতে মোৰ আপোনালোকৰ প্ৰতি এটা অনুৰোধ থাকিল যে ইমানখিনিলৈকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে অনাগত দিনত আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সুকলমে পাই থাকে তেতিয়াহ'লে আমি পুনৰ ঘূৰি আহিছোঁ এই নাইট পোষ্ট অফিচটোৰ বিষয়লৈ তো এই নাইট পোষ্ট অফিচৰ ডিউটি আৱাৰ্ছটো বা ছানডে খোলা থাকিব নে নাথাকে সেই বস্তুটো ডিচাইড কৰিব ডাইৰেক্টৰ জেনেৰেলে আৰু তেওঁ এক্সটেণ্ড কৰিব পাৰে ৱৰ্কিং আৱাৰ্ছটো 8:30 PM লৈকে গতিকে কুৱেশ্যন হ'ব পাৰে যে ডাইৰেক্টৰ জেনেৰেলে নাইট পোষ্ট অফিচৰ ডিউটি আৱাৰ্ছটো কেইটালৈকে এক্সটেণ্ড কৰিব পাৰে তেতিয়া আমাৰ এনচাৰত আমি ক'ব লাগিব 8:30 PM আৰু তেওঁ ছানডেৰ দিনাখনো খোলা ৰাখিব পাৰে বা পোষ্ট অফিচ হলিডেৰ দিনাখনো এই নাইট পোষ্ট অফিচবিলাক খোলা ৰাখিব পাৰে আৰু এই সকলোখিনিৰ দায়িত্বটো ডাইৰেক্টৰ জেনেৰেলৰ হাতত থাকে ঠিক আছে তাৰপিছতে হোৱাট ডু দে ডু ডিউৰিং এক্সটেণ্ডেড আৱাৰ্ছ তো এই এক্সটেণ্ডেড আৱাৰ্ছত তেওঁলোকে কি কি কাম কৰিব পাৰে হয় তো বুক ৰেজিষ্টাৰ্ড এণ্ড VP আৰ্টিকলছ চেল IPO এণ্ড ষ্টাম্পছ দেন SB ডিপজিটছ এণ্ড কেছ চাৰ্টিফিকেট আপ টু 7 PM অন উইকডেজ অৰ্থাৎ সোমবাৰৰ পৰা শনিবাৰলৈকে 7টালৈকে তেওঁলোকে এই কামখিনি কৰিব পাৰে আৰু ছানডে আৰু হলিডেত তেওঁলোকে কাম কৰে কিন্তু ৰেষ্ট্ৰিক্টেড আৱাৰ্ছ কেইটাৰ পৰা কেইটালৈ 10টাৰ পৰা 5টা বজালৈকে ঠিক আছে তো এইখিনি টাইমত তেওঁলোকে কি কি কাম নকৰে সেইটো সম্পৰ্কে সুধিব পাৰে যে তেওঁলোকে ডেলিভাৰী ৱৰ্কটো নকৰে SB বেংক বা পে'মেণ্টৰ লগত জড়িত কামবিলাক নকৰে এই কামসমূহ তেওঁলোকে নকৰে অৰ্থাৎ নাইট পোষ্ট অফিচৰ বিষয়ে আমি জানিবলগীয়া এইটোৱে ইম্পৰ্টেঞ্চ যে 8:30 PM লৈকে খোলা থাকে আৰু ছানডে দিনাও খোলা থাকে প্লাছ যিবিলাক হলিডেজ থাকে তাতো তেওঁলোকে কাম কৰে সেই ডিউটি আৱাৰ্ছটো কেইটাৰ পৰা কেইটালৈ 10টাৰ পৰা 5 বজালৈ অৰ্থাৎ ৰাতিপুৱা 10টাৰ পৰা ইভিনিং 5টালৈকে ঠিক আছে এতিয়া আমি শিকিম পোষ্ট অফিচ গাইড পাৰ্ট 1ৰ ক্লজ নাম্বাৰ 4ত থকা মোবাইল পোষ্ট অফিচৰ বিষয়ে তো মোবাইল পোষ্ট অফিচনো কি হয় মোবাইল পোষ্ট অফিচ হ'ল এখন মানে স্পেচিয়েলি ডিজাইন কৰা ভেন যিখন এটা ফিক্স পইণ্টৰ পৰা অন্য এটা ফিক্স পইণ্টলৈ যায় আৰু তাত পোষ্ট অফিচৰ বিভিন্ন সুবিধা উপলব্ধ হৈ থাকে ইয়াতে লিখা হৈছে পাৰ্পজটো কি হ'ল যে লেট পোষ্টিং ইন ডিফাৰেণ্ট চিটি এৰিয়াজ শ্বেডিউল ক্লোজ অন ছানডে এণ্ড হলিডে অন্য পোষ্ট অফিচবিলাকৰ দৰে এই মোবাইল পোষ্ট অফিচটো ছানডেৰ দিনাখন আৰু
যিবিলাক হলিডে থাকে পোষ্ট অফিচ হলিডে থাকে সেইবিলাকত ই বন্ধ থাকে এখন মই এটা ধুনীয়াকৈ এটা ডিজাইন কৰি দিছোঁ তাৰ মানে এখন ভান হয় সেই ভেনখনত কি হয় কোনোবা এটা জেগাৰ পৰা অন্য এটা জেগালৈ পাব্লিকক ছাৰ্ভিচ দিবৰ কাৰণে এই ভেনখন গৈ থাকে আৰু পাব্লিকক ছাৰ্ভিচ দিয়ে তো ইয়াতনো কি বস্তু এলাউ কৰে সেইটো সম্পৰ্কে আমি জানিম সেল ষ্টাম্পবিলাকৰ সেল কৰে বা ষ্টেচনাৰী যিবিলাক আইটেম আছে সেইবিলাক সেল কৰিব পাৰে চাৰ্টিফিকেট অফ পোষ্টিং বুক ছাৰ্ফেচ এয়াৰমেল ৰেজিষ্টাৰ্ড আৰ্টিকল অফ লেটাৰ মেইল ঠিক আছে আৰু EMO বুকিং হয় মাই ষ্টাম্প বেংকিঙৰ লগত জড়িত সেই সুবিধাবিলাক আছে ৰেজিষ্টাৰ্ড আনৰেজিষ্টাৰ্ড আৰ্টিকল এইবিলাক সকলোবিলাক এলাউ কৰে এই ভেনখনৰ জৰিয়তে মানে এই ভেনখনে এই সুবিধাখিনি আমাক প্ৰদান কৰে আৰু কিছুমান বস্তুক এই ভেনখনত উপলব্ধ নহয় কিনো উপলব্ধ নহয় যে ইনস্যুৰ্ড আৰ্টিকল কেতিয়া আমি তাত বুক কৰিব নোৱাৰোঁ বা ভেলু পেয়েবল আৰ্টিকল VP আৰ্টিকল আমি তাত বুক কৰিব নোৱাৰোঁ ঠিক আছে তো মোবাইল পোষ্ট অফিচত এইটোৱে জানিব লগা আছে যে ই পোষ্ট অফিচ গাইড পাৰ্ট 1ৰ ক্লজ নাম্বাৰ 4ত পৰে আৰু এখন স্পেচিয়েলি ডিজাইন এখন ভেন হয় যিখন এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ যায় পইণ্ট মানে মই ইয়াত জেগা বুজাইছোঁ যে এটা জেগাৰ পৰা অন্য এটা জেগালৈ যায় আৰু ই অন্য পোষ্ট অফিচৰ দৰে ছানডে আৰু হলিডেত বন্ধ থাকে কিন্তু ইয়াৰ আগতে আমি কি পাই আছিলোঁ নাইট পোষ্ট অফিচ ছানডেও খোলা থাকে হলিডেবিলাকতো খোলা থাকে আৰু তোমাৰ ডাইৰেক্টৰ জেনেৰেলে কি কৰিব পাৰে এক্সটেণ্ড কৰিব পাৰে 8:30 PM লৈকে ঠিক আছে তো এইখিনিলৈকে আমি এই বস্তুখিনি জানিব লাগিব এতিয়া আমি ডিছকাছ কৰিম পোষ্ট অফিচ গাইড পাৰ্ট 1ৰ ক্লজ নাম্বাৰ 5ৰ পৰা 8 লৈকে আৰু এই ক্লজ নাম্বাৰকেইটাত কি কোৱা হৈছে বিজনেছ আৱাৰ সম্পৰ্কে কোৱা হৈছে অৰ্থাৎ পোষ্ট অফিচ কেতিয়া খোলে কেতিয়া বন্ধ থাকিব বা নৰ্মেল ৱৰ্কিং ডেজত কিমান তাৰ পৰা কিমানটালৈ কাম কৰিব পাৰিব বা মানুহ এজনৰ যদি কিবা ইনকুৱাৰী থাকে কিমান সময় ধৰি সেই কামখিনি কৰিব পাৰিব এই সকলোবিলাক বস্তু এই ক্লজ নাম্বাৰ 5ৰ পৰা 8ত জনোৱা হৈছে ইয়াতে দিয়া হৈছে ইম্পৰ্টেণ্ট যে পাব্লিক আৱাৰ্ছ ডিপেণ্ড অন লোকেল কনভেনিয়েন্স এণ্ড মেইল টাইমিংছ পাব্লিক আৱাৰ্ছবিলাক কিহৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে লোকেল কনভেনিয়েন্স সেই লোকেল জেগাখিনিৰ ওপৰত কৰিব আৰু মেইলৰ টাইমিংটোৰ ওপৰত কৰিব টাইম টেবুলত দিয়া হৈছে ইনকুৱাৰী আৰু ৰেফাৰেঞ্চ এণ্টায়াৰ ৱৰ্কিং আৱাৰ্ছ দেন ষ্টাম্প এণ্ড চাৰ্টিফিকেট অফ পোষ্টিং এণ্টায়াৰ ৱৰ্কিং আৱাৰ্ছ বুকিং কাউণ্টাৰ ছাৰ্ভিচ 6 আৱাৰ্ছ তাত কি হ'ব ৰেজিষ্টাৰ্ড ইনস্যুৰ্ড VP পাৰ্চেলছ প্ৰিমিয়াম কালেকশ্যন দেন মানি ৰেমিটেন্স এণ্ড ছেভিং বেংকছ অলছ' 6 আৱাৰ্ছ আৰু মানি অৰ্ডাৰ হ'ব পাৰে তাত IPOs SB এই সকলোবিলাক ফেচিলিটি পাব তাৰমানে ইনকুৱাৰী থাকিলে বা ৰেফাৰেঞ্চ থাকিলে সেই ৱৰ্কিং আৱাৰ্ছত গৈ পেলাই সুধিব পাৰিব আৰু বুকিং ছাৰ্ভিচটো 6 ঘণ্টাৰ কাৰণে উপলব্ধ হ'ব তাত তোমাৰ ৰেজিষ্টাৰ্ড হওক স্পীড পোষ্ট হওক ইনস্যুৰ VP পাৰ্চেল এই সকলোবিলাক বস্তুৰ আদান প্ৰদান কৰিব পাৰিব সেই 6 ঘণ্টাৰ ভিতৰত আৰু মানিৰ লগত জড়িত বা ছেভিংছ বেংক ছেক্টৰটো 6 ঘণ্টাৰ কাৰণে খোলা থাকিব জেনেৰেল পাব্লিকৰ কাৰণে তাত তোমাৰ মানি অৰ্ডাৰ IPO SB এই সকলোবিলাকৰ ট্ৰেনজেকশ্যন হ'ব আৰু ব্ৰাঞ্চ অফিচবিলাক মেক্সিমাম কেইটালৈকে খোলা থাকে 5 ঘণ্টা খোলা থাকে আৰু মিনিমাম 4 ঘণ্টা আৰু নৰ্মেলি এই পোষ্ট অফিচবিলাক ক্ল'জ থাকে পোষ্ট অফিচ হলিডেজত আৰু ছানডেৰ দিনাখন আৰু সেইদিনা কোনো ধৰণৰ বিজনেছ নহয় no clearance of street letter boxes and no delivery কোনো ডেলিভাৰী ৱৰ্ক নহয় আৰু ষ্ট্ৰীটত থকা যিবিলাক লেটাৰ বক্স থাকে সেইবিলাকৰো ক্লিয়াৰ কৰা নহয় অৰ্থাৎ ছানডে আৰু পোষ্ট অফিচ হলিডেত পোষ্ট অফিচবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যদি মোৰ আৰ্জেণ্ট এখন চিঠি মই বুক কৰিবলগীয়া হ'ল ছানডেৰ দিনাখন বা পোষ্ট অফিচ হলিডেৰ দিনাখন মই পাৰিম নে নোৱাৰিম হেতুৰ কাৰণে আমাৰ পোষ্ট অফিচে ফেচিলিটি ৰাখিছে তাৰ কাৰণে আপোনালোকে RMS অফিচত যাব পাৰে বা কিছুমান সিলেক্টেড অফিচ আছে যিবিলাকত এটাত আপুনি লেট ফি পে কৰি দিয়াৰ লগে লগে আপোনাৰ বস্তুটো বুক কৰিব পাৰিব গতিকে আপুনি কি কৰিব পাৰিব যে RMS অফিচবিলাকত যাব পাৰে অৰ্থাৎ ৰেলৱে মেইল ছাৰ্ভিচত যাব পাৰে অথবা পোষ্ট ইন মেইল ভান অফ RMS ছেকশ্যন RMSত থকা মেইল ভানছবিলাকত গৈ পেলাই আপোনালোকে কৰিব পাৰে বা সিলেক্টেড কিছুমান পোষ্ট অফিচ আছে তাত গৈও কৰিব পাৰে ফ্ৰী অন ছানডে ন' লেট ফি আৰু ৰেজিষ্টাৰ্ড নিউজ পেপাৰবিলাক মানে পোষ্টিং কৰিবৰ কাৰণে আপোনালোকে প্ৰেছ ছৰ্টিং অফিচ যাব পাৰে বা RMS অফিচ যাব পাৰে বা নাইট পোষ্ট অফিচ যাব পাৰে এইখিনিতে এটা ষ্ট্ৰিক্ট ৰুল আছে তো সেইটো সম্পৰ্কে আপোনালোকে জানি লওক যে ফ্ৰেংক আৰ্টিকলছ নেভাৰ পোষ্ট ইন এ লেটাৰ বক্স অৰ মেইল ভেন ফ্ৰেংক আৰ্টিকল যিবিলাক থাকে আমি ফ্ৰেংক আৰ্টিকলৰ বিষয়ে ইয়াৰ পিছৰটো ক্লাছত আলোচনা কৰিম এটা থুলমূলকৈ জাষ্ট জানি থওক যে যিবিলাক ফ্ৰেংক আৰ্টিকলছ থাকিব সেইবিলাক আমি কেতিয়াও লেটাৰ বক্সত পেলাই দিব নোৱাৰোঁ বা মেইল ভানত দিব নোৱাৰোঁ
তাৰ বাহিৰেও ভিপি আৰু মানি অৰ্ডাৰ নেভাৰ বুক টু এন আৰ্মি পোষ্ট অফিচ। ভিপি আৰু মানি অৰ্ডাৰ কেতিয়াও আৰ্মি পোষ্ট অফিচত বুক কৰিব নোৱাৰি। আমি আৰ্মি পোষ্ট অফিচৰ বিষয়ে ইয়াৰ আগৰটো ক্লাছতে পঢ়ি আহিছোঁ, গতিকে ইয়াত এইটো কোৱা হৈছে যে আৰ্মি পোষ্ট অফিচত ভিপি অৰ্থাৎ ভেলু পেয়েবল আৰ্টিকেল আৰু মানি অৰ্ডাৰ কেতিয়াও বুক কৰা নহয়। তাৰপিছত আহিছিলোঁ পোষ্ট অফিচৰ হলিডে সম্পৰ্কে, যিটো আছে ক্লজ নাম্বাৰ 8ত, আৰু এইটোৱে আমাৰ লাষ্ট শ্লাইড। আজি ইমানতে মই ভিডিঅ'টো শেষ কৰিম, গতিকে থুলমূলকৈ জানি লওঁ। পোষ্ট অফিচত টোটেল হলিডে আমি 17টা পাওঁ, তাৰে 14টা কম্পালচৰি আমি পামেই আৰু 3টা চাৰ্কেল স্পেচিফিক হয়, অৰ্থাৎ অসমৰ কাৰণে সেই 3টা বেলেগ বেলেগ হয়। অৰ্থাৎ আমি এতিয়া বিহুত ধৰক বন্ধটো পাইছোঁ, কিন্তু বেলেগ ষ্টেটত সেই বিহুৰ দিনাখন বন্ধ নাপাব। তো তেনেকৈ 3টা স্পেচিফিক হলিডে আমাৰ চাৰ্কলৰ হেডৰ হাতত থাকে, তো তেওঁ আমাক গ্ৰেণ্ট কৰিব, আৰু 14টা আমি কম্পালচৰি পামেই। তো তাৰ ভিতৰত এইকেইটা হয়, আৰু তাৰে নেশ্যনেল হলিডে হ'ল ৰিপাব্লিক ডে, ইণ্ডিপেণ্ডেন্স ডে, গান্ধী জয়ন্তী, সেইকেইটা। আৰু তাৰ ভিতৰত 11টা ৰিলিজিয়াছ হলিডেজো আছে। তো কি কি ইয়াতে মই উল্লেখ কৰিছোঁ, ঠিক আছে। আৰু এইখিনিলৈকে যদি আপোনালোকে ভিডিঅ'টো চালে মোক মৰম দিবলৈ নাপাহৰিব। লগতে পুনৰবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে পুনৰ চাব পাৰে আৰু আপোনালোকৰ ফোনত ন'টিফিকেশ্যন যায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।